সমগ্ৰ বিশ্বতে দিনক দিনে বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ সংক্ৰমণ। অসমতে প্ৰায় 2 লাখ লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। কিন্তু তথাপিও সজাগ হোৱা নাই ৰাইজ। চৰকাৰে এই ক্ষেত্ৰত কঠোৰ নিয়ম বান্ধি দি মাস্ক পৰিধান নকৰাসকলৰ পৰা 500 টকাকৈ জৰিমনা লোৱা হৈছে যদিও এতিয়ালৈকে বহু লোকে মাস্ক পৰিধান নকৰা ৰাস্তাত দেখা পোৱা যায়। সেইবাবে লখিমপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লখিমপুৰ বিধানসভাৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁয়ে লখিমপুৰৰ বিভিন্ন স্থানত মাস্ক বিতৰণ কৰে আৰু কৰোনা মহামাৰীৰ ওপৰত জনসাধাৰণক সজাগ কৰিবলৈ প্ৰয়াস কৰে। এই কৰোনা ভাইৰাছ সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ প্ৰাক্তন বিধায়কজনে জনসাধাৰণৰ মাজত কিছু তথ্য আগবঢ়ায়। তাৰোপৰি এই কৰোনা ভাইৰাছৰ বিৰুদ্ধে জনহিতাৰ্থে যিসকলে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে তেওঁলোককো সন্মান জনায়। লখিমপুৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, NES 24/7 লাইভ।